এতিয়ালৈকে ইমান দেৰি হ'ব ছোৱালীজনী কলেজৰ পৰা আহিয়ে পোৱা নাই কিন্তু কি হৈছে জানো ডেইলি কলেজৰ পৰা ইমান সময় লাগিছে আহিবৰ কাৰণে আহিলি ইমান সময় লগালি যে কলেজৰ পৰা আহোঁতে কলেজতে অলপ কাম আছিলে তোৰ সদায় নতুন এটা বাহানা আজি কলেজত কাম আছে আজি আমুকত কাম আছে টাইম টেবুল চাব লাগে ঘৰৰ চিন্তা নাই মাক বাপেকে যে ঘৰত হেৰি কৰি আছে তাত চাই আছে বাপেকে খবৰ লৈছে একো খবৰ নাই ন কি হ'ল মা তুমি এনেকে শুই আছা যে কিবা হ'ল বিষ মাথাটো ঘূৰাইছে পেলি আছো মোৰ বিষত থাকিব নোৱাৰিছে মাথাটো ঘূৰাইছে নিমোৱা মানিছে শুই থাকা অলপ চাচোন এই টেবলেটটো খাই দিয়া লোৱা অকমান হোৱা মৰিছো চাহ খাই লোৱা মা খাই অলপ খাই লোৱা অকণ বহি মা ভাল লাগিব চাহখিনি বৰ ভাল হৈছে ক'ৰ পৰা শিকিলি ইমান ধুনীয়া চাহ বনাব তুমি বনাই থাকা তোমাৰ পৰাই চাই থাকো তোমাৰ পৰাই শিকিম হয় মই যে তোক ইমান গালি দিওঁ ইমান ধমকি দি থাকোঁ তথাপিতো তই যে মোক ইমান আদৰ সাদৰ কৰ আৰে তুমি মা কোৱা তুমি নিদিলে কোনে আহিব তোমাৰ গালিতে তোমাৰ মৰম থাকে তুমি দিবাই গালি হ'বই লাগিব তুমি ইমান গালি দিওঁ ছোৱালীজনী মোৰ বেটীজনী তথাপিতো তোক মোৰে আদৰ সাদৰ মোক কৰে ইমান গালি দিয়া পিছত ছোৱালীবিলাক কেতিয়া ডাঙৰ হৈ যায় মাক দেউতাকে গমকে নাপায় তুমি মা কোৱা তুমি এতিয়া গালি নিদিলে কোনে গালি দিব কোৱা তোমাৰ গালিতে তোমাৰ মৰম থাকে ন তুমি এতিয়া কান্দি মোক ইমোচনেল কৰি তুমি গালি নিদিলে কোনে গালি মই তোমাৰ কথাবিলাক নধৰো নহয় বেয়া নাপাওঁ নহয় তোমাক হ'ব এজনী বেয়া নাপাবি